ইফালে বিধানসভাত পৰিৱৰ্তনকামী চৰকাৰৰ হুৱলা ভাষণ দিয়া বিজেপি দলৰ একাংশ চেলা চামুণ্ডাই সমষ্টিয়ে আৰম্ভ কৰিছে কমিছনৰ ৰাজনীতি। সামগ্ৰী সমষ্টিৰ আৱৰ্ত ভৱনতে বাহৰ পাতিছে নিৰ্বাচনত পৰাজয় বৰণ কৰা এজন বিজেপিৰ পালি নেতাই। তেওঁ ইউনিফৰ্মৰ ঠিকা দিয়াৰ নামত চলাইছে এতিয়া দালাল ৰাজ। বিধানসভাত পৰিৱৰ্তনকামী চৰকাৰৰ মন্ত্ৰীৰ খোলা কথা। বিধানসভা শেষ হোৱাৰ পিছত মন্ত্ৰীৰ চামচাই সমষ্টি আৰম্ভ কৰিছে এতিয়া ভয় ভাবুকিৰে কমিছনৰ ৰাজনীতি। বিভিন্ন সমষ্টিতকৈ ভয় ভাবুকিৰে মুনাফা আদায় কৰিব বিচাৰিছে এতিয়া একাংশ চামচাই। এইটো সামগ্ৰীৰ আৱৰ্ত ভৱন। এই আৱৰ্ত ভৱনটোৰ পৰা এতিয়া পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ এজন পৰাজিত নেতাৰ ভয় ভাবুকিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আজিও সামগ্ৰী এই আৱৰ্ত ভৱনটোত সামগ্ৰীৰ পৰাজিত বিজেপি প্ৰাৰ্থীগৰাকীয়ে সকলো প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সভাপতিসকলক মাতি নি ইউনিফৰ্মৰ ঠিকা প্ৰদানৰ ক্ষেত্ৰত দিলে বিতৰ্কিত নিৰ্দেশনা। কঠোৰভাৱে কৈ দিয়া হ'ল তেওঁৰপন্থী বিজেপিসকলেহে যাতে এই ঠিকা লাভ কৰে। আৰু এই খবৰ বাহিৰ ওলোৱাৰ লগে লগে বিজেপি দলৰ মাজত এই প্ৰসংগত আৰম্ভ হৈছে বাক বিতণ্ডা। পূৰ্বে এজন পৰাজিত নেতাৰ বাবে বহুদা বিভক্ত হৈছিল সামগ্ৰী বিজেপি। আনহাতে সাধাৰণ ৰাইজে বুজিব পৰা নাই। হিমন্তই বিধানসভাত বুজাই এটা আৰু চামচাই সমষ্টিত গৈ শিক্ষকক মাতি আনি ইউনিফৰ্মৰ ঠিকা বিচাৰে। এয়াই হয়তো পৰিৱৰ্তনকামী চৰকাৰৰ মহিমা। নগাঁৱৰ পৰা মিথুমুগ্ধ গোহাঁই, আছাম টক্স।